নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এই চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে 10টা অত্যাৱশ্যকীয় চৰকাৰী নথিপত্ৰৰ বিষয়ে, যিবোৰ প্ৰতিজন নাগৰিকৰ থকাটো অতি প্ৰয়োজনীয়। এই নথিপত্ৰবোৰ নহলে আপুনি স্কলাৰশ্বিপ, চৰকাৰী চাকৰি, শিক্ষা, চিকিৎসা বা আন যিকোনো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড হৈছে 12 সংখ্যাৰ একক পৰিচয় সংখ্যা যি UIDAI তথা ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়ায়ে প্ৰতিজন ভাৰতীয় বাসিন্দাক দিয়ে। ইয়াত আপোনাৰ নাম, ঠিকনা, জন্মৰ তাৰিখ, ফটো, 10 আঙুলিৰ ছাপ যাক আমি ফিংগাৰপ্ৰিণ্ট বুলিও কওঁ, চকুৰ পৰিসংখ্যা সংৰক্ষিত থাকে। স্কলাৰশ্বিপ আবেদন, চৰকাৰী স্কিম, বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি সকলোতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। যিকোনো আধাৰ চেণ্টাৰ বা কেন্দ্ৰত বিনামূল্যে ইয়াক আপোনালোকে বনাব পাৰিব। দ্বিতীয়তে ভোটাৰ ID। যিসকল ব্যক্তিৰ বয়স 18 বছৰ হৈছে তেওঁলোকে ভোটাৰ ID বনাব লাগিব। ভোটাৰ কাৰ্ডে আপুনি ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দিয়ে আৰু আপোনাক ভোট দিবলৈ অধিকাৰ দিয়ে। ই নাম ঠিকনাৰ প্ৰমাণ হিচাপেও ব্যৱহাৰ হয় আৰু চৰকাৰী চাকৰি, স্কিম আদিৰ ক্ষেত্ৰতো লাগিব পাৰে। ভোটাৰ কাৰ্ডখন পোৱাৰ বাবে আপুনি অনলাইন বা নিকটৱৰ্তী BLOৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব। তৃতীয়তে পেন কাৰ্ড। পেন কাৰ্ড হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ দ্বাৰা জাৰি কৰা এটা নথি। ই স্থায়ী একাউণ্ট নম্বৰ বা পাৰ্মানেণ্ট একাউণ্ট নম্বৰ বুলিও জনা যায়। বেংক একাউণ্ট খোলাত, স্কলাৰশ্বিপৰ টকা নাইবা চাকৰি কৰাৰ সময়ত আৰু উচ্চ মূল্যৰ লেনদেনৰ ক্ষেত্ৰত পেন কাৰ্ডৰ প্ৰয়োজন হয়। আপুনি ইয়াক অনলাইন NSDL বা UTIITSL ৱেবছাইটৰ মাধ্যমেও বনাব পাৰিব। চতুৰ্থতে জন্ম প্ৰমাণপত্ৰ। জন্মৰ প্ৰমাণপত্ৰ পাই সকলো চৰকাৰী কামৰ বাবে প্ৰয়োজনীয়। ইয়াক জন্মৰ সময়ত মিউনিচিপেল বোৰ্ড, পঞ্চায়ত বা চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ পৰা জাৰি কৰা হয়। এই নথি শিক্ষাগত ক্ষেত্ৰ, স্কলাৰশ্বিপ, চৰকাৰী চাকৰি, চিকিৎসা, পেঞ্চন আদি ক্ষেত্ৰত অতিকৈ প্ৰয়োজনীয়। ই জন্ম তাৰিখৰ প্ৰমাণ হিচাপেও বহু ক্ষেত্ৰত প্ৰয়োজন হয়। পঞ্চমতে শিক্ষাগত প্ৰমাণপত্ৰ, যাক আমি এডুকেশ্যনেল চাৰ্টিফিকেট বুলিও কওঁ। স্কলাৰশ্বিপ বা চাকৰি ল'বলৈ HSLC, HS, গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন আদি শিক্ষাগত প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰত্যেক প্ৰমাণপত্ৰ অৰিজিনেল আৰু ফটোকপি দুয়োটাই সংৰক্ষণ কৰি ৰাখিব। চৰকাৰী চাকৰি পৰীক্ষাত এইবোৰ জমা দিব লাগে। ষষ্ঠমতে কাষ্ট বা জাতি প্ৰমাণপত্ৰ, যাক আমি কাষ্ট চাৰ্টিফিকেট বুলিও কওঁ। যদি আপুনি SC, ST, OBC বা MOBC শ্ৰেণীৰ অন্তৰ্গত, তেন্তে কাষ্ট প্ৰমাণপত্ৰ অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ সহায়ত আপুনি চৰকাৰী স্কিম, শিক্ষাগত ছাৰ, স্কলাৰশ্বিপ, চাকৰিৰ ৰিজাৰ্ভেশ্যনৰ সুবিধা লাভ কৰিব পাৰে। ইয়াক বনাবলৈ জিলা শাসকৰ কাৰ্যালয় বা পঞ্চায়তত আবেদন কৰিব লাগে। সপ্তমতে আয়ৰ প্ৰমাণপত্ৰ, ইনকাম চাৰ্টিফিকেট। স্কলাৰশ্বিপ আৰু চাকৰি আবেদনৰ সময়ত আয়ৰ প্ৰমাণপত্ৰ লাগিব। ই আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান সেয়া দেখুৱায়। ইয়াক DC বা চাৰ্কল অফিচৰ পৰা জাৰি কৰা বা বনোৱা হয়। অষ্টমতে ঠিকনা প্ৰমাণপত্ৰ, এড্ৰেছ প্ৰুফ। ঠিকনা প্ৰমাণপত্ৰ হিচাপে আপুনি বিদ্যুৎ বিল, গেছ বিল, ৰেচন কাৰ্ড, ভোটাৰ ID বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। চৰকাৰী ফৰ্ম, বেংক একাউণ্ট, স্কলাৰশ্বিপ, চাকৰিৰ বাবে ঠিকনা প্ৰমাণপত্ৰ আৱশ্যক হয়। নৱমতে ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি চৰকাৰৰ খাদ্যশস্যৰ সুবিধা লাভ কৰিব পাৰে। ই আপোনাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা আৰু ঠিকনা প্ৰমাণ হিচাপেও লাগে। বহুতো চৰকাৰী স্কিমত ৰেচন কাৰ্ডৰ আৱশ্যক হয়। দশমতে পাছপোৰ্ট। পাছপোৰ্ট মূলতঃ বিদেশ যাত্ৰাৰ বাবে প্ৰয়োজন, কিন্তু বহু ক্ষেত্ৰত চৰকাৰী পৰিচয় প্ৰমাণ হিচাপেও ব্যৱহাৰ হয়। ই বিদেশত অধ্যয়ন, চাকৰি, স্কলাৰশ্বিপ আদি ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ। পাছপোৰ্টৰ আবেদন অনলাইন বা পাছপোৰ্ট সেৱা পৰ্টেলৰ মাধ্যমেও কৰিব পাৰিব। তো বন্ধুসকল, এই আছিল 10টা অত্যাৱশ্যকীয় চৰকাৰী নথিপত্ৰ, যিবোৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ থকাটো অতিকৈ প্ৰয়োজনীয়। এইবোৰ নথি যদি আপোনাৰ নাই তেনেহ'লে অতি সোনকালে বনাই লওক, আৰু যদি আছে তেনেহ'লে সময়মতে আপডেট কৰি ৰাখক, কিয়নো তথ্য মিল নথকা বা ম্যাদ উকলি যোৱা নথিপত্ৰৰ কাৰণে বহুতো স্কিম বা সুবিধাৰ পৰা যাতে আপোনালোক বঞ্চিত হ'ব লগা নহয়।